বান্ধৱীসকল ওয়েলকাম বেক টু মাই চেনেল কুশলতা নৰ আজি ভাবিছো আমৰ জেলি বনাম বুলি আৰু তাৰ কাৰণেনো কি লাগে আৰু মই কেনেকৈ বনাম দেখুৱাম আশা কৰো সকলোৱে মোৰ ভিডিওটো শেষলৈকে চাব বুলি আৰু সকলোৱে ভাল পাব বুলি আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আশা কৰো সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে মৰম কৰিব বুলি তো বেছিকৈ কৈ নিথাও তো বলক ভিডিওটো আৰম্ভ কৰো আৰু তাৰ কাৰণে লৈ লৈছো আম তাৰ এইকেইটা আম লৈ লৈছো 7টা মান আৰু এইকেইটা মই ধুনীয়াকৈ কাটি ল'ব লাগিব আৰু সেইকেইটা মই কাটি লওঁ আৰু এয়া আমকেইটা মই কাটি ললো আৰু ইয়াতে কেৰাহী এখন পাতি দিছো আৰু ইয়াতে মই পানী দি দিব লাগিব আৰু ইয়াতে সৰু বাটিটোৰে দি মই দুবাটি পানী দিম আমখিনি অলপ কমকৈ লৈছো কাৰণে পানীখিনি অলপ কমকৈ দিম আৰু ইয়াতে মই আমখিনি দি দিছো আমখিনি পানীখিনি ডুব যোৱাকৈ অলপ পানীখিনি দিব লাগে আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া বইল কৰি লওঁ সিজালৈকে আৰু পানীখিনি উতলি আহিছে আৰু আমখিনি হিজিলে এয়া দেখিছেনে মই ভাঙি দেখাইছো এখিনি হিজি গল আৰু এখিনি মই ইমান জুখতে নমাই দিব লাগিব এখিনি বহুত ধুনীয়া হৈ গৈছে এখিনি এতিয়া নমাই দিব লাগিব এখিনি তো এখিনি মই নমাই লওঁ আৰু একেখন কেৰাহীতে যিখিনি মই আম বইল কৰিছিল সেইখিনি পানী ইয়াত দি দিছো আৰু মই সেইখিনি অলপ মই পেলাই দিলো মানে পাহৰি থাকিলো সেইখিনি পানী থব লাগে বুলি আৰু পাছত অলপ থাকিলে আৰু ইয়াতে আৰু অলপ পানী এড কৰি দিছো আমৰ সেইখিনি যিখিনি বইল কৰিছো সেইখিনি পানীখিনি দিলে খাই ভাল লাগে আৰু এইখিনি মই আমখিনি এনেকৈ গুৰি কৰি লৈছো যিখিনি মাজত থাকে মজা সেইখিনি অতৰাই দিব লাগে মিক্সাৰত নিদিলে হয় বহুত ধুনীয়াকৈ বইল হৈ গৈছিল আৰু এইখিনি মই অতৰাই দিওঁ আৰু এইখিনি পানীখিনি উতলি আহিছে আৰু ইয়াতে মই এইখিনি দি দিছো এয়া ধুনীয়াকৈ মই মিক্সাৰত দিয়া নিচিনাকৈ গুড়া কৰি লৈ লৈছো বহুত মিহিকৈ উলিয়াইছে আৰু এইখিনি বগা বগা ফেন নিচিনা ওলাইছে দেখিছেনে এইখিনি পেলাই দিব লাগে আৰু এইখিনি মই ধুনীয়াকৈ আনি এইখিনি মই পেলাই দিম আৰু এইখিনি উতলি আহিছে দেখিছেনে আৰু ইয়াতে চেনি এড কৰিব লাগিব এইখিনি উতলি আহিছে চেনিখিনি আৰু ইয়াতে মই চেনিখিনি এড কৰি দিছো সোৱাদ অনুসৰি দি ল'ব আপোনালোকে চেনিখিনি আৰু এইখিনি মই গোটেইখিনি নিদো চেনিখিনি আৰু এইখিনি মই ধুনীয়াকৈ মিলাই দিওঁ ধুনীয়া হৈ আহিছে আমৰ জেলি আৰু এইখিনি আৰু অলপ শুকাব দিম তাৰ পাছতে নমাব লাগিব এইখিনি ধুনীয়া হৈ গৈছে দেখিছেনে আমৰ জেলি ৰেডি হৈ গৈছে আৰু এইখিনি দেখিছেনে কিমান ধুনীয়া হৈ গৈছে আৰু মোৰ কিন্তু বহুত ভাল লাগিছে আৰু খাইও চালো ভালো লাগিছে আৰু আপোনালোকৰ কেনে লাগিছে জনাবলৈ নাপাহৰিব আৰু কোনোবাই যদি এনেকৈ বনাই পোৱা নাই তেতিয়াহ'লে বনাই চাব আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব প্লিজ কমেন্ট কৰিব এইখিনি বহুত ধুনীয়া আৰু আজি ভিডিওটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে প্লিজ লাইক কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল ভিউৱাৰ্ছে মোৰ ভিডিওটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব নতুন নটিফিকেশনবিলাক আপোনালোকে যদি আগতীয়াকৈ পায় আৰু এটা বস্তু অৰ্ডাৰ কৰিছো আপোনালোকক দেখুৱাম হেতুনো কি বস্তু হয় আৰু হেতু হৈছে এইটো দেখিছাকে গমে পাইছে নহয় জানো আৰু এটা মই এইটো খুলি দেখুৱাও দেখাত সৰু যেন লাগিছে কিমান ডাঙৰ চাও নহয় জানো আৰু এইটো খুলিব পৰা নাই এখন হাতে মই দুখন হাতে খুলি লওঁ আৰু এয়া খুলিলো আৰু দেখুৱাম এডাল দেখিছে নহয় আৰু এডাল ইমান কম দামতে এডাল পালো আৰু প্ৰাইচটো বহুত কম হয় মই মেছৰ পৰা লৈছো আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মই তলত ডেসক্ৰিপচনত লিংকটো দি দিম আৰু একেবাৰে কম দাম বুলি কৈছে নহয় একেবাৰে প্ৰাইচটো কম হয় আপোনালোকে কোনোবাই ল'ব বিচাৰিছে যদি লৈ ল'ব পাৰিব আৰু মই বহুত সৰু আহিব বুলি ভাবিছো কিন্তু বহুত ডাঙৰ হয় আৰু দেখুৱাম আপোনালোকক কিমান ডাঙৰ আহিছে মই এইটো ইমান ডাঙৰ এডাল পাই মই বহুত সাৰপ্ৰাইজ আৰু মই বহুত হেপী বহুত ভাল লাগিছে আৰু ইমান কম দামত ইমান ডাঙৰ এডাল পাইছো আৰু থ্যাংক ইউ আজি ভিডিওটো ইমানতে সমাপ্ত কৰো আশা কৰো আপোনালোকে সকলোৱে মোৰ ভিডিওটো শেষলৈকে চাব বুলি ইমান দীঘল বস্তু এটা পাইছো বহুত হাঁহি উঠিছে বহুত ভালো লাগিছে আজি দেখ আৰু এই আছা কিমান দীঘল বুলি মই ভবাই নাছিলো এই আছা একেবাৰে সৰু হ'ব বুলি ভাবিছিলো এয়া फिर से उड़ चला उड़ के छोड़ा है जान नीचे में तुम्हारे हवाले हो